হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? বহুত আশা কৰিছোঁ চব ভালে আছে। মই ৰীতজনে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰীতুজ ব্লগলৈ। আজি বহুত দিন ধৰি ফেচবুক হওক, টুইটাৰ হওক, চবতে এটা বস্তু ট্ৰেণ্ডিং হৈ আছে যে ইলেক্ট্ৰিচিটি বিলবিলাক বহুত বাঢ়িছে। আগতে যদি 500 আহিছিলে, এতিয়া বোলে 1000 টকা আহি আছে। তো সেইটো টপিকৰ ওপৰত ভাবিলোঁ এটা ভিডিঅ' এটা বনাওঁ, সৰুকৈ এটা টেকনিকেল ভিডিঅ' এটা, কোনো ব্লগিং নহয়, এটা টেকনিকেল ভিডিঅ' বনাওঁ। আজি ভিডিঅ'টোত আমি জানো আহক যে আপোনাৰ হাতত যে থাকে যিখন আহে এখন ইলেক্ট্ৰিচিটি বিলখন দেখিছে নহয়, এই ইলেক্ট্ৰিচিটি বিলখন আপোনাৰ শুদ্ধ হৈ আহিছে নে ভুলকৈ আহিছে নে কিয় আপোনালোকৰ বিল বেছি আহিছে জানো। আৰু প্ৰথম আমি তাৰ বাবে যাব লাগিব আমাৰ ঘৰত থকা মিটাৰটোৰ ওচৰলৈ, কাৰণ এইখন হৈছে মোৰ ঘৰৰ ইলেক্ট্ৰিচিটি বিল। তো ময়ো নাজানো এখন শুদ্ধ আহিছে নে ভুল আহিছে। তো আজি পৰীক্ষা কৰিম, লাইভ পৰীক্ষা কৰি আপোনালোকৰ ওচৰত এই বিলখন কেনেকৈ ভেৰিফাই কৰিব তাৰ বাবে যাব লাগিব মিটাৰটোৰ ওচৰত। তো মিটাৰটোত থকা মানে বস্তুখিনি অলপ মিলি আছেনে নাই বিলখনৰ লগত চালে আপোনালোকে গম পাই যাব শুদ্ধ হৈছে নে। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখন হৈছে আমাৰ APDCL পৰা অহা ইলেক্ট্ৰিচিটি বিল। ইয়াত কাৰ নামত আছে, দেউতাৰ নামত আছে প্ৰদীপ কুমাৰ মহন্ত, ঘৰৰ এইখিনি আমাৰ লিখা আছে। এইটো হৈছে মোৰ কনজিউমাৰ নাম্বাৰ, চাব ডিভিজন হৈছে জাগিৰ ৰোড, ঠিক আছে। এইটো দ্বিতীয় নম্বৰ, আপুনি কোনটো ট্ৰেন্সফৰ্মাৰ আপুনি কাৰেণ্ট পাইছে লিখা আছে, বিলৰ নাম্বাৰ ইমান লিখা আছে, বিলৰ পিৰিয়ড ইমান আছে। 11 তাৰিখে বিলখন আহিছে। তো আজি হৈছে আপোনাৰ আজি কিমান তাৰিখ আছিলে কোকে? তো আজি হৈছে 15 তাৰিখ। তো বিলখন আহিছে আমাৰ 11 তাৰিখে। তো বিলখন নৰ্মেল বিল, মানে ইয়াত ঘৰত আহি বিলখন বনাইছে। যদি আপোনাৰ এষ্টিমেটেড বিল হয়, সেইখন আপোনাৰ ঘৰত আহি নবনায়, এখন অফিচত বনোৱা বুলি কয়। ধৰি লওক আপুনি ঘৰত যদি মানুহ নাথাকে, কিবা কাৰণে আপোনাৰ ঘৰত আপোনাৰ মিটাৰটো এক্সেছ কৰিব পাৰে, সেইটো হ'ব আপোনাৰ এষ্টিমেটেড বিল। যিহেতু এই বিলখন আপোনাৰ দেখিছেনে, ইয়াত এইটো নৰ্মেল বিল লিখিছে। তো এইখন মানে আপোনাৰ ঘৰত আহি পেলাই বনাইছে। তো ডিউ ডেট আছে ইমান তাৰিখে। তো মোৰ হৈছে কেটেগৰী LT ডমেষ্টিক A, মানে ছিংগল ফেজ মিটাৰ আছে মোৰ। এইটো মোৰ মিটাৰ নাম্বাৰ লিখা আছে। এইটো দেখিছেনে, কানেকশ্যন ফ্ৰম ছিংগল ফেজ লিখা আছে। তাৰপিছতে আপোনাৰ মোৰ কানেক্টেড লোড আছে 3 কিলোৱাট। মোৰ কাৰেণ্ট ৰিডিং আহিছে 17181। তো মানে 11 তাৰিখে যদি মোৰ যদি ৰিডিং যদি আহিছে 17181, তো বৰ্তমান আজি হৈছে 15 তাৰিখ, মানে তাতকৈ মোৰ ৰিডিংটো বৰ্তমান মিটাৰত বেছি থাকিব লাগিব। তো মিটাৰত কেনেকৈ আপুনি ৰিডিংটো চেক কৰিব, এইটো চেক ইয়াত আপোনাৰ যিটো কাৰেণ্ট ৰিডিং আহিছে এই 17181, এইটো শুদ্ধ আহিছে নে ভুল আহিছে চাবৰ বাবে আপুনি যাব লাগিব আপোনাৰ ঘৰত থকা মিটাৰটোৰ ওচৰলৈ। আৰু মিটাৰটোত গৈ পেলাইহে আপুনি গম পাব যে আপোনাৰ শুদ্ধ আহিছে নে বিলখন ভুলকৈ আহিছে। তো ব'লক এতিয়া মিটাৰটোৰ ওচৰলৈ যাওঁ, মিটাৰটোত দেখুৱাওঁ ইয়াত থকা এই বিলখনত থকা সম্পূৰ্ণ তথ্যখিনি নে শুদ্ধ আছে নে ভুল আছে। তো জানিবৰ বাবে মিটাৰ ওচৰত যাব লাগিব। মিটাৰ ওচৰত নোযোৱাকৈ আপুনি বিলখন চাই পেলাই আপুনি ফেচবুকত এটা পোষ্ট বা হোৱাটছএপত বা টুইটাৰত য'তেই নহওক একো আপুনি পোষ্ট দিব নোৱাৰে যে আপোনাৰ বিলখন বেছি আহিছে কম আহিছে। তো প্ৰথমতে আপুনি নিজৰ মিটাৰটোৰ ওচৰলৈ যাওক, মিটাৰটোৰ ওচৰত গৈ পেলাই চাওক। আৰু কেনেকৈ চাব লাগে মই গোটেইখিনি দেখুৱাম আজি। ব'লক তললৈ যাওঁ, আমাৰ মিটাৰ আছে তলত, মিটাৰত গৈ পেলাই চাব লাগিব। তো আহি পাই গ'লোঁ আমাৰ ঘৰৰ মিটাৰটোৰ ওচৰত। তো এইটো হৈছে আমাৰ ঘৰৰ ইলেক্ট্ৰিচিটি মিটাৰ। তো প্ৰথমতে এই মিটাৰটোত আপোনালোকে চাব লাগিব আপোনালোকৰ মিটাৰ নাম্বাৰটো। আমাৰ মিটাৰ নাম্বাৰ দিছে AP128349। তো বিলখনত আপুনি চাওক কি লিখা আছে আপোনাৰ মিটাৰ নাম্বাৰ AP128349, মানে ঠিকে আছে। তো এই মিটাৰটোত এইটো এখন মই খুলিব পাৰি, এখন বা বন্ধ কৰিছে। বিভিন্ন কোম্পানী আপুনি মিটাৰ পাব। এইটো আমাৰ হৈছে LNT মিটাৰ, ঠিক আছে। তো এই মিটাৰটোত আপোনাৰ চাওক আৰু এটা বস্তু লিখা থাকিব 26783, দেখিছেনে 26783 মানে হৈছে আপোনাৰ এইটো চাওক মোৰ কনজিউমাৰ নাম্বাৰ লাষ্টত হৈছে 26783। তেনেকৈ প্ৰত্যেকটো মিটাৰতে যদি আপোনাৰ ঘৰত মিটাৰ আছে, কনজিউমাৰ নাম্বাৰৰ লাষ্টৰ 5টা বা 4টা সংখ্যা মিটাৰত লিখা থাকে। তো এইটো হৈছে আমাৰ মিটাৰ। তো ইয়াত আপুনি এতিয়া ৰিডিংটো কেনেকৈ চেক কৰিব মই দেখুৱাই আছোঁ। এই মিটাৰটো হৈছে আমাৰ ডিজিটেল মিটাৰ, স্মাৰ্ট মিটাৰ নহয় দেই, অকণমান হেৰি হৈছে। হ'লেও মই দেখুৱাব ট্ৰাই কৰি আছোঁ। এইটো এটা ছুইচ আছে দেখিছেনে, আপুনি যদি ভিতৰত এখন ঢাকনখন থাকে তাৰপৰা এইটো ছুইচটো পাব। এই এনেকুৱা ছুইচ থাকিব, প্ৰত্যেক মিটাৰত থাকিব। তো এইটো চাওক, এইটো হৈছে আজিৰ ডেট 15/9/2022 ডেটটো ওলাইছে। আপুনি যদি টিপি দিয়ে, এনেকৈ টিপি যাওক, এইটো চাওক এতিয়া টাইম হৈছে 10:55:32 দেখিছেনে। এইটো আপুনি এনেকৈ টিপি যাওক, টিপি গ'লে আপোনাৰ ওলাই গৈ থাকিব। এইটো দেখিছেনে, এইটো হৈছে KWH, কিন্তু এইটো আছে 1, গতিকে এইটো আপোনাৰ ৰিডিং নহয়। তো আপোনাক মই দেখুৱাই আছোঁ, এইটো হৈছে KWAH। এইটো হৈছে আমাৰ ভল্টেজ, কিমান ভল্টেজ কৰি 234 ভল্টেজ বৰ্তমান শ্ব' কৰি আছে আমাৰ ঘৰত। তো এইটো হৈছে, এইটো কি হয় ময়ো ভালকৈ চব, এইটো হৈছে আপোনাৰ পাৱাৰ ফেক্টৰ। পাৱাৰ ফেক্টৰ হৈছে মোৰ 0.94,
মানে মোৰ কানেক্টেড লোড আৰু ডিমাণ্ড লোড ঠিকেই আছে মানে মোৰ 3 কিলোৱাট লোড আছে মই এইটো হৈছে আমাৰ ফ্ৰিকুৱেঞ্চি 50 হাৰ্জ মানে 49.9 হাৰ্জ এইটো ঠিকে আছে তো এইটো হৈছে কেডব্লিউ কিলোৱাট এইটো হৈছে মোৰ ঘৰত এতিয়া বৰ্তমান লাগি আছে 2.2 কিলোৱাট মেক্সিমাম ডিমাণ্ড মই আপোনাক এটা বস্তু দেখুৱাইছিলোঁ নহয় ইয়াত মোৰ ঘৰত আছে কানেক্টেড লোড কিমান চক 3 কিলোৱাট দেখিছেনে কানেক্টেড লোড আছে 3 কিলোৱাট আৰু ইয়াত মোৰ শ্ব' কৰি আছে কিমান 2.2 কিলোৱাট এইটো হৈছে এমডি ভেলু ইয়াত কাষত আপুনি কেডব্লিউ লিখা আছে কিলোৱাট তো সেইকাৰণে মই যে ক'লোঁ পাৱাৰ ফেক্টৰ এটা দেখুৱাইছিলে তো পাৱাৰ ফেক্টৰটো মোৰ দেখুৱাই আছিলে 0.94 আৰু যদি আপোনাৰ যদি এই এমডি ভেলুটো আপুনি যিহেতু 3 কিলোৱাট লৈ দিছে যদি এইটো বস্তু আপোনাৰ 3 কিলোৱাটতকৈ যদি বাঢ়ি যায় তেতিয়াহ'লে কিন্তু আপোনাৰ আহিব পেনাল্টি আৰু এটা বস্তু মই এতিয়া দেখুৱাই আছোঁ ৰ'ব আৰু এইটো হৈছে আমাৰ ঘৰৰ ৰিডিং KWH বুলি লিখা আছে KWH আপোনালোকে মনিব পাৰিছেনে মই ভালকৈ ক'ব পৰা নাই এইটো চাওক KWH বুলি লিখা আহিছে দিছেনে 17413 লিখা আছে আৰু আমাৰ বিলখনত কিমান আহিছিলে তো বিলখনত কিমান আছিলে ৰ'ব দেখাই আছোঁ তো বিলখনত আছিলে চাওক 17181 মানে মোৰ বিলখন কাৰেক্ট আহিছে আজি যিহেতু আপোনাৰ 15 তাৰিখৰ বিলখন আহিছে 11 তাৰিখে তো ইমানখিনি ইউনিট মোৰ অলৰেডি কনজিউম হৈ গৈছে গম পাইছেনে তো এতিয়া চাওক এনেকুৱা KWH আপোনাৰ বহুত আহিব পাৰে কিন্তু KWH আপুনি সেইটোহে কনচিডাৰ কৰিব যিটোত আপোনাৰ বেলেগ একো নাথাকে ইয়াতে আপোনাৰ ঢেৰ বস্তু আছে বহুত বস্তু থাকে মিটাৰটোত আৰু এই মিটাৰটোত আপুনি আপোনাৰ এইটো হৈছে ডিজিটেল মিটাৰ এই ডিজিটেল মিটাৰটোত আপোনাৰ 10 বছৰ পৰ্যন্ত ডাটা ষ্ট'ৰ হৈ থাকে কোনোবাই যদি ইচ্ছা কৰে ইয়াৰ পৰা আপোনাৰ APDCL মানুহে আহি আপোনাৰ ডাটাখিনি সংগ্ৰহ কৰিব পাৰে যে আপুনি ঠিকেই কাৰেণ্ট পাই আছেনে আপোনাৰ মিটাৰটো ঠিকে আছেনে গোটেইখিনি আৰু এই মিটাৰটো যে দেখিছে এই মিটাৰ টেষ্টেড মিটাৰ হয় মিটাৰ যদি আৰু যদি আপোনালোকে ভাবিছে আপোনালোকৰ বিলখন ভুল আহিছে তো আপুনি এই মিটাৰটো যে দিছে এই মিটাৰটো যদি আপুনি যদি ইচ্ছা কৰে আপুনি টেষ্টিঙৰ কাৰণে APDCLত নিব পাৰে কিন্তু কিন্তু আপুনি নিজে নুখুলিব কোনোবা এজন লাইনমেনক মাতি পেলাই খুলিব যিহেতু ইয়াত দেখিছেনে চিল মাৰা আছে এই চিলটো আপুনি বা মই ব্ৰেক কৰাৰ আমাৰ অথৰিটি নাই এইটো ব্ৰেক কৰিব পাৰিব অনলি APDCL চাৰ্টিফাইড পাৰ্চনে তো তেওঁলোকৰ ওচৰত যাব তেওঁলোকক কোনোবা এজনক মাতি দিব যদি আপুনি টেষ্টিং কৰিব বিচাৰিছে এটা টেষ্টিং ফিজ লয় তাত নি পেলাই আপুনি আপোনাৰ মিটাৰটো টেষ্ট কৰিব পাৰে এতিয়া মই আপোনাক দেখুৱাই দিলোঁ মিটাৰ ৰিডিংটো কেনেকৈ চাই আকৌ এবাৰ চাই লওক যদি জানিব মন আছে মই দেখুৱাই দিছোঁ আপোনালোকক আপুনি মুঠতে এই চুইচটো যে দেখিছে এই চুইচটো আপুনি টিপি যাব প্ৰত্যেক মিটাৰতে কিছুমানত ইয়াত থাকে কিছুমানত এইখিনিত থাকে কিছুমানত এই মাজত থাকিব এটা চুইচ এটা তো এনেকৈ আপুনি চাব ডেট চাব কিবা দেখিব দেখিছেনে এইটো KWH আহিছে এইটো KWH এইটো আহিছে মোৰ বিল 17181 এইটো আহিছিলে কিন্তু এইটো KWH1 কিন্তু আপুনি যদি কাৰেণ্ট ৰিডিং চাই এইটো হৈছে আপোনাৰ সেই তাৰিখৰ ডেটত আপোনাৰ এইটো ফিক্স হৈ গ'ল তো আপুনি যদি কাৰেণ্ট ৰিডিং চাই কাৰেণ্ট ৰিডিংটো চাবৰ কাৰণে আপুনি গৈ থাকিব আপুনি এনেকৈ টিপি গৈ থাকক পাৱাৰ ফেক্টৰ ওলালে সেইটো মোৰ হেৰি ওলাইছে ফ্ৰিকুৱেঞ্চি ওলাইছে এইটো মোৰ কানেক্টেড লোড 2.2 কিলোৱাট লাগি আছে এইটো ওলাইছে ঠিক আছে এইটো হৈছে মোৰ বৰ্তমান সময়ৰ কাৰেণ্ট ৰিডিং বৰ্তমান সময়ত মোৰ কাৰেণ্ট কনজিউম হৈছে 17413 বুজিছে নহয় সেইটো হৈছে বৰ্তমান সময়ৰ ৰিডিং চাই লওক কাষত দেখিছেনে এটা ইউনিট লিখা আছে এটা ইউনিট হয় KWH কিলোৱাট আৱাৰ আশা কৰিছোঁ আপোনালোকে ডাউটখিনি আপোনাৰ ক্লিয়াৰ হৈছে বাকীখিনি বিলৰ তথ্য মই ভিতৰত গৈ আপোনালোকক বুজাই আছোঁ তো ব'লক এতিয়া ভিতৰলৈ যাওঁ বিলখন বাকী আৰু কি তথ্য আছে গোটেইখিনি জানি লওক সবিশেষ তো এতিয়া চাওক বিলখন কেনেকৈ কেলকুলেট হয় তো এইটো আহিলে আপোনাৰ ৰিডিং ক'ত গ'ল আমাৰ ৰিডিং ক'ত গ'ল এইটো আহি গ'ল আপোনাৰ ৰিডিং 17181 এইটো আপোনাৰ ৰিডিংটো জমা হৈছে আপোনাৰ 31 তাৰিখে মই তাত দেখুৱাইছিলোঁ মিটাৰত আপোনাৰ ওলাই থাকিব 31 তাৰিখলৈকে আপোনাৰ কিমান ৰিডিং আহে এইটো ডাটা ষ্ট'ৰ হৈ থাকে এইটো আছিলে মোৰ প্ৰিভিয়াছ ৰিডিং 16631 তো যদি ইউনিট যদি কনজিউম দেখুৱাই এইটো হৈছে 550 এতিয়া আপোনাৰ ইউনিটটো আপোনাৰ কেনেকৈ কেলকুলেট কৰে এক ইউনিট মানে কি হয় বুজাম ইয়াৰ নেক্সট ভিডিঅ'টোত কিন্তু একেদিনাই যদি মই গোটেইখন যদি ইলেক্ট্ৰিকেলখন যদি বুজাই দিবলৈ যাওঁ হয়তো আপোনালোকে কনফিউজ হৈ যাব মই নিজেও কনফিউজ হৈ যাম তো লাহে বুজাওক তো আজি চাওক যে বিলখন কেনেকৈ ভেৰিফাই কৰিব পাৰে অকল মই বিলখন ভেৰিফাই কৰা দেখুৱাইছোঁ ইউনিটটো কেনেকৈ কনজিউম হয় কিমানখিনি কাৰেণ্ট চলিলে যে এক ইউনিট উঠিব যে মোৰ 550 ইউনিট দিলে কিমানখিনি কাৰেণ্ট ঘূৰিব লাগিব যে মোৰ 550 ইউনিট হ'বৰ কাৰণে সেইটো বস্তু মই বুজাই দিম বেলেগ এটা ভিডিঅ'ত তো এতিয়া চাওক মোৰ 550 ইউনিট কনজিউম হ'ল মোৰ পাৱাৰ ফেক্টৰ দেখিছেনে মই আজি 94 দেখুৱাইছিলোঁ আজি 94 আছিলে কিন্তু হয়তো চাগে বিল লোৱাৰ সময়ত আছিলে আপোনাৰ বিল লোৱাৰ সময়ত মোৰ পাৱাৰ ফেক্টৰ আছিলে 85 মানে 0.85 বুলি ক'ব পাৰি
পাৱাৰ ফেক্টৰ পেনাল্টি আৰু ৰিবেট যদি আপোনাৰ এই পাৱাৰ ফেক্টৰটো 1 হৈ থাকে তেতিয়াহ'লে আপুনি পাব ৰিবেট যদি এই পাৱাৰ ফেক্টৰটো যদি আপোনাৰ 0.85তকৈ যদি আপোনাৰ তলত যায় বা 0.80তকৈ যদি তলত যাব তেতিয়া আপোনাৰ আহিব পেনাল্টি তো পেনাল্টি কেতিয়া আহিব যেতিয়া আপোনাৰ মই কৈছোঁ মোৰ ঘৰত আছে কানেক্টেড লোড 3 কিলোৱাট আৰু বৰ্তমান মই ঘৰত ইউজ কৰি আছোঁ 2.2 কিলোৱাট যদি মই মোৰ কানেক্টেড লোড যদি 3 কিলোৱাট থাকে তাৰ মই ঘৰত যদি ইউজ কৰিলেহেঁতেন 4 কিলোৱাট তেতিয়াহ'লে পাৱাৰ ফেক্টৰটো মোৰ 0.85 পৰা তললৈ ডাউন হ'লহেঁতেন আৰু মোৰ আহিলহেঁতেন পেনাল্টি আপোনালোকে চাগে বহুতে ভাবে যে বিল কিয় এনেকৈ বেছি আহিছে আপোনালোকে ঘৰত চাবচোন আপোনালোকৰ কানেক্টেড লোড কিমান আছে বিলখনৰ মতে আৰু মিটাৰত কিমান লোড শ্ব' কৰি আছে MD বুলি এটা বস্তু থাকিব তাত KW বুলি থাকিব এটা ইউনিট চেক কৰিব কিমান চলি আছে যদি আছে আপুনি বিলখন চেক কৰিব আপোনাৰ পেনাল্টি লাগিছেনে নাই লগা এতিয়া নেক্সটটো আহিলে মই আপোনাক দেখুৱাই আছোঁ এতিয়া ইউনিটটো কেনেকৈ কনজিউম হয় 124 ইউনিট আপোনাৰ তেল মোৰ 550 ইউনিট হৈছে তো তিনিটা হেৰিত ভাগ কৰা হৈছে 124 124 302 দেখিছে নহয় আপোনালোকে 124 ইউনিটলৈকে 5 টকা 3 পইচা 124 ইউনিটৰ পিছত 125 ইউনিট যেতিয়া হ'ব মানে আকৌ নেক্সট 124 ইউনিটলৈকে 6 টকা 6 পইচা দেখিছে নহয় তাৰপিছত এই 124 ইউনিট শেষ হোৱাৰ পিছত 302 ইউনিট আহিছে মোৰ সেইটো হৈছে 7 টকা 6 পইচাকৈ সেইটো APDCL ষ্টেণ্ডাৰ্ড হয় ইমানখিনি টকা আহিছে এনাৰ্জি মোৰ এমাউণ্ট আহিছে ইমান টকা ফিক্স চাৰ্জ আহিছে 183 টকা আপোনাৰ এইটো কিলোৱাট হিচাপত চাৰ্জটো আহে আপোনাৰ যিহেতু মোৰ 3 কিলোৱাট আছে 3 কিলোৱাটত 183.45 টোটেল গভৰ্ণমেণ্ট ছাবচিডি আহিছে 0.93 তো পেয়েবল মোৰ টকা আহিছে ইমানখিনি টকা পেয়েবল ফিক্স চাৰ্জ আহিছে 183.45 ঠিক আছে তো মিটাৰ ৰেণ্ট মোৰ নালাগে ইলেক্ট্ৰিচিটি ডিউটি আহিছে 197.71 EPP সেইটো মই নাজানো কি হয় কাৰেণ্ট চাৰ্জেছ তো টোটেল মোৰ আহিছে 4223.96 মানে লামচাম যদি কয় আপোনাৰ 4224 তো এনেকৈ আপুনি আপোনাৰ ইলেক্ট্ৰিচিটি বিলখন চেক কৰক মই বুজাই দিছোঁ কিবা ডাউট থাকিলে মোক কমেণ্ট কৰক যদি কিবা নেক্সট কিবা ভিডিঅ' বনাব লাগে মোক ছাজেষ্ট কৰক মই তেনেকৈ বনাম তো কিমানখিনি দেখুৱাব পাৰিছোঁ নাজানো হ'লেও এই ইলেক্ট্ৰিচিটি বিলখন মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ হয়তো চাগে আপোনালোকে বুজি পাইছে আৰু যদি কিবা যদি বুজি পোৱা নাই মোক কমেণ্ট কৰি সোধক মই আনচাৰ দিম আৰু যদি কিবা ভিডিঅ' বনাব লাগে মোক জনাবলৈ পালে মই সুখী হ'ম আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে লাইক এটা কৰি দিব ছাবস্ক্ৰাইব কৰিব চেনেলটো তাৰ সেইকাৰণে আজিলৈ বাই বাই পুনৰবাৰ লগ পাম এটা নতুন ভিডিঅ' লৈ আকৌ টেকনিকেল ভিডিঅ' লৈ আহিম ব্লগো লৈ আহিম ব্লগবিলাকো চাওক টেকনিকেল ভিডিঅ'ৰ লগতে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই